প্রবেশয় সভার মাঝে অবন্তীর ব্রাহ্মণ আরে গভীরাগম ভীরাবতী বিহন্ন কালি রাতে মই এটা ভয়ঙ্কর সপোন দেখিলো। কি সপোন দেখিলে গুৰুদেৱ? শুনা নেগিৰা, সদায় কৰাৰ দৰে সপোনতো মই পূজা কৰিছিলো আৰম্ভ। পিছতে দেখিলো বলি পূজাৰ বাবে সমগ্ৰ ৰাজ্যতে প্ৰবল ধুমুহা বৈছে। আৰু এই প্ৰবল ধুমুহাৰ বাবে সমগ্ৰ ব্ৰাহ্মণ জাতি ধূলিৰ লগতে বিহলি হৈ গৈছে। সেই সপোন দেখাৰ পৰা মোৰ মনটো একেবাৰে দুৰ্বল হৈ পৰিছে। কি হব গুৰুদেৱ? এইবোৰ নাভাবো, এই কেতিয়াও হব নোৱাৰে। বলা যাওঁ আমি নিজ কৰ্তব্যতে কৰোগৈ পালন। পূজাৰী, কালি ৰাজসভাত পিতাই কালী পূজা বন্ধ কৰিছে। ৰোহিত, মোৰ কাৰ্যত তুমি কিয় বাধা প্ৰদান কৰিছা? পূজাৰী, তুমি কিয় ৰাজ আদেশ অমান্য কৰিছা? কালি সভাত ৰজাই কালী পূজা নিষেধ কৰিছে। কালি ৰোহিত, কালী পূজা নিষেধ কৰিছে? কোন মুখে উচ্চাৰণি এনে ঘৃণিত বচন দি? জ্ঞানহীন পশু তই অতি সোনকালে আঁতৰ সমূহ সন্মুখৰ পৰা। নহলে কি কৰিব পূজাৰী? নহলে কি কৰিম জানো ৰোহিত? দেৱীক অৱজ্ঞা কৰাৰে উচিত শাস্তি দিবি। শুন ৰোহিত, এতিয়াও দিছো তোক সেই উপদেশে এই স্থানে কৰ পৰিত্যাগে। পূজাৰী, তুমি মোক শীত উপদেশ দিব নালাগে। মই ৰজাৰ সন্তান, মাত্ৰ মোৰ আদেশ তুমি পালন কৰা আৰু এই পূজা বন্ধ কৰা। লিগিৰা, কি চাই আছা? লৈ পলাই অজান প্ৰাণী। মোৰ কাৰ্যতে বাধা প্ৰদান কৰাৰ পৰিণামে কিমান ভীষণ জানো? পৰিণাম লাগিলে যিয়েই নহওক, তাৰ বাবে ৰোহিতে ভয় নকৰে। মাত্ৰ মোৰ আদেশ পালন কৰা আৰু এই অজান প্ৰাণীক মুক্তি দিয়া। মুখ সম্ভালি কথা কবি ৰোহিতে। এয়া তোৰ এয়া ৰাজসভা নহয়। শুনা পূজাৰী, এয়া তোমাৰ প্ৰতি মোৰ অনুৰোধ। অন্যথা ঘটিব সন্তৰে
হিন বিশ্ব কাপুরুষ তোর ইমান অহংকারে কোন রহিতে মোৰ জীৱিত কালতেই তই ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব চলে বলে কিংবা কৌশলে হলেও তোৰ জীৱনত মই ধুমুহা বোৱাব লাগিব রোহিত তোৰ বাবেই এই হুনৰ অৱন্তী ৰাজ্য জ্বলি পুৰি ছাই হৈ যাব অৱন্তীৰ পুণ্যভূমিত বিকাশৰে তাণ্ডৱ নৃত্য উদয় দিব তাণ্ডৱ নৃত্য উদয় দিব কি পূজাৰী তোমাৰ হৈছে কি তুমি ইমান অধৈৰ্য হৈছে কিয় মোক পূজাৰী বুলি নামাতিব আৰু সেনাপতি আজি মই চাণ্ডাল পূজাৰী তুমি ইমান চঞ্চল হৈছে কিয় মোক সকলো ভাঙি পাতি কোৱা ঠিক কম সেনাপতি কি শুনিবা মোৰ দুখৰ কাহিনী লুপ্ত হল আজি ব্ৰাহ্মণৰ গৌৰৱ সেনাপতি পূজাৰী ৰোহিতৰ ওপৰত অত্যাচাৰ কৰিবলৈ মোক অলপ সহায় কৰিব নেকি ভয় নাই পূজাৰী মই তোমাক প্ৰাণে প্ৰাণে সাধ্য অনুযায়ী সহায় কৰিম তেন্তে দুয়োজন আজি একেদান এনাজৰিৰে বান্ধ খাই বন্ধুত্ব কৰিলো স্থাপন দিয়া সখা বন্ধুত্বৰ আলিংগন দিয়া সখা আলিংগন সখা এতিয়া পিছে পলমৰ নাই প্ৰয়োজন বিলম্বই খটাই বিঘিনি যোৱা যোৱা সখা তুমি ৰাজসন্তেশপুৰলৈ বলে বলে কিংবা কৌশল বুদ্ধি কৰি হাত কৰি লোৱা গৈ প্ৰথমে সৰু ৰাণী বাসন্তীক আৰু তাৰ পাছত কিন্তু অতি সাৱধানেৰে প্ৰতিটো কাৰ্য কৰিবা সম্পাদক তেন্তে মই এতিয়া আহিলোহে সাৱধানে গৌৰী সিংহ সাৱধানে ৰোহিতাসুৰ আনন্দৰে উৎসৱতে উঠালে অংকিতাই সলালে কুদৰকাতি হাততে মিলিছে যাও পলমৰ বাবে নাই প্ৰয়োজন মিলিছে বীৰেন্দ্ৰ আজি মহা অভক্ষণ প্ৰথমতে ৰোহিতেশ্বৰৰ নিৰ্বাসন আৰু তাৰ পাছতে আৰু তাৰ লগে লগে মই হম অৱন্তীৰ ৰাজৰাজেশ্বৰ মই হম অৱন্তীৰ